নমস্কাৰ বন্ধুসকল, আজি মই গৈ আছো গংগা যমুনা মন্দিৰ। আহক ভিডিঅ'টো এতিয়া আৰম্ভ কৰো। এইখন চাই আছে, এইখনে হৈছে ডিক্ৰং নৈ, বান্দৰদোৱাত থকা ডিক্ৰং নৈ। এতিয়া পানী ইমান নাই, বাৰিষাত পুৰা পানী পুৰা এই পাহাৰকেইটা চাই আছো, সেই পাহাৰৰ তলত আমি যাম এতিয়া গংগা যমুনা মন্দিৰ। বান্দৰদেৱা ডিক্ৰং নৈ পাৰ হৈ এতিয়া আমি আহি আছো গংগা যমুনা। সোঁফালৰকেইটা হৈছে অৰুণাচল চাইড আৰু বাওঁফালৰ চাইডকেইটা হৈছে অসম। তো অসম আৰু অৰুণাচলৰ মাজত আমি গৈ আছো গংগা যমুনা মন্দিৰ। তো আহক চাওঁ গংগা যমুনাৰ মন্দিৰ। তো এইখন চাই আছে বান্দৰদেৱা পাহাৰ। তো আমি আহি পাই গৈছো গংগা যমুনা মন্দিৰ। এতিয়া বহুত তলত নামিব লাগিব, পাহাৰৰ তলত একেবাৰে। গৈ আছো এয়া পাই আহিলো আৰু বেছি নাই। চলো 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 চলো, ওম নমঃ শিৱায়। এয়া আমি পাই গলো গংগা যমুনা মন্দিৰ। দেখো না, এখনে হৈছে শিৱ মন্দিৰ। ইয়াত ডাঙৰ গৰু এটা আছে বনোৱা। এয়া হৈছে ডাঙৰ গৰুটো। য'তে শিৱ বাবা থাকিব তাত গৰু থাকিব, এয়া চবেই জানে। শিৱ মন্দিৰত মনত যি আশা কৰি অহা হয় তাৰ চাকি জ্বলালে সম্পূৰ্ণ হয়। আপোনালোকেও আহিব পাৰিব বান্দৰদেৱা গংগা যমুনা শিৱ মন্দিৰ। তো আহক আৰু দেখাও কি পাৰো। এইখন হৈছে আহত গছ। এই গছৰ তলত বিভিন্ন ধৰণৰ শিৱৰ আকৃতি লিংগ আছে, চাব পাৰে। জয় শ্ৰী হনুমান মন্দিৰ, জয় শ্ৰী ৰাম। আৰু এয়া হৈছে পৱন পুত্ৰ হনুমান বজৰংবলীৰ মূৰ্তি। তো এয়া চাইছে, আৰু এয়া হৈছে শিৱ মন্দিৰ, শিৱ পাৰ্বতী। सब काम हो जाता है। ले गया रखने के लिए भागवत रामचरितमानस को। वहां पंडित जी मना करने लगा कि हे प्रभु, आप ही का बनाया हुआ रामचरितमानस है, इसको लोग बहिष्कार करता है, इसको लोग मर्यादा देता है। तो एक आदमी को मर्यादा देता है और एक आदमी को बहिष्कार करता है, क्या संसार में छोटा आदमी नहीं रह पाएगा क्या? समझ गए? तो शिव जी ने कहा कि सुनो, ये भागवत रामचरितमानस এয়া পণ্ডিতজীয়ে ভাগৱতৰ বিষয়ে অলপ ক'লে, मंदिर में এই মন্দিৰটোৰ বিষয়ে অলপ ক'লে। पुस्तक এতিয়া रखी যাওঁ हुई আমি है, उसके नीचे रख दो। আই থানলৈ। এয়া হৈছে আই থান, বান্দৰদোৱা গংগা যমুনাত থকা আই থান। আৰু এয়াই হৈছে গংগা যমুনা মন্দিৰ। এইয়া হৈছে যমুনা আৰু এয়া হৈছে গংগা। তো আহোঁ আমি এতিয়া গংগা যমুনা মন্দিৰৰ ভিতৰত। এই গংগা যমুনা মন্দিৰ
এয়া চাই আছে গংগা যমুনাৰ কোনোদিনে শুকোৱা নাছিল। দুটা ঝৰ্ণা একেলগে ওলাইছিল, দিনে ৰাতিয়ে একেৰাহে বৈ আছিল আৰু এই পানীখিনি দিক্ৰমত পৰিছিল। তেতিয়া এই দুই ঝৰ্ণাক গংগা আৰু যমুনা নাম দিয়া হৈছিল। পাহাৰৰ গুফাৰ পৰা এতিয়াও ওলাই আছে ঝৰ্ণা গংগা যমুনা। আৰু এয়া হৈছে বৰগছ, বহুত পুৰণি বৰগছ। আজিৰ ভিডিঅ' ইমানতে সামৰণি কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।